নিজকে বাহানা দিলে কোনো লাভ নহয়। নিজকে প্ৰেৰণা যোগাওক আৰু নিজৰ লক্ষ্যত উপনীত হওক। কাৰণ সফলতা নিজৰ ওপৰত বিশ্বাসীসকলৰ বাবেহে। নিজকে অজুহাত দিয়াটো, নিজক বাহানা দিয়াটো সহজ, কিন্তু নিজকে প্ৰেৰণা দিয়াটো বহুত কঠিন। যদি আপুনি নিজকে প্ৰেৰণা দিব পাৰে, তেন্তে আপুনি যিকোনো কামত উপনীত হ'ব পাৰিব। নিজকে প্ৰেৰণা দিবলৈ হ'লে নিজৰ লক্ষ্য স্পষ্টকৈ নিৰ্ধাৰণ কৰিব লাগিব। আপুনি কি লাভ কৰিব বিচাৰে আৰু কেনেকৈ লাভ কৰিবলৈ ওলাইছে, নিজৰ লক্ষ্য লিখি থওক আৰু সেইবোৰ মনত ৰাখক। নিজৰ প্ৰেৰণা দিবলৈ হ'লে নিজৰ ওপৰত বিশ্বাস কৰিব লাগিব। আপুনি যিমানখিনি অৰ্জন কৰিছে সেয়া আপোনাৰ নিজৰ প্ৰচেষ্টাৰ ফল। নিজৰ ওপৰত বিশ্বাস ৰাখক আৰু আপুনি যিকোনো কামত উপনীত হ'ব পাৰে। নিজৰ প্ৰেৰণা দিবলৈ হ'লে আপোনাৰ চৌপাশৰ লোকৰ সমৰ্থন ল'ব লাগিব। আপোনাৰ পৰিয়াল, বন্ধু বান্ধৱী আৰু শিক্ষকৰ সৈতে কথা পাতক আৰু তেওঁলোকৰ সমৰ্থন বিচাৰক। আপুনি যিমানখিনি অৰ্জন কৰিছে সেয়া আপোনাৰ চৌপাশৰ লোকৰ সহায়ৰ ফল। নিজকে অনুপ্ৰাণিত হৈ থাকিবলৈ নিজকে পুৰস্কৃত কৰিব লাগিব। লক্ষ্যত উপনীত হ'লে নিজকে ভাল কিবা এটা দিয়ক। ইয়াৰ দ্বাৰা আপোনাক আগবাঢ়ি যাবলৈ প্ৰেৰণা যোগাব। গতিকে আহক আমি নিজকে প্ৰেৰণা দি নিজৰ লক্ষ্যত উপনীত হওঁ। কাৰণ সফলতা সেইসকলৰ বাবে যিয়ে নিজকে বিশ্বাস কৰে।